Hello everyone, আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ' স্বাগতম। তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি শিৱৰাত্ৰি হয়, তো সেইবাবে ৰাতিপুৱাই গা পা ধুই এতিয়া ওলালোঁ। তো আমি এতিয়া আমাৰ কেম্পৰ শিৱ মন্দিৰত চাকি ধূপ জ্বলামগৈ। তো বলক। এই কণ মোৰ দেহা মানুহ কণ তো শুই গৈছিলে। মই ৰাতিপুৱা শুই উঠি পিনি দেহা মানুহকণক গা ধুৱাই দিলোঁ, কাপোৰ কানি পিন্ধাই ফুট চুট দি দিলোঁ। তাৰপিছত টোপনি গুচি গ'লগৈ। তো এতিয়া হাঁহ পাই গৈছে। এয়া আমি ক'ত যাম? আমি হনুমানো আজি আমি ফুফু যাম ন। আমাৰ হনুমানে ফুফু যাম বুলি ক'লে বহুত ভাল পায়। এতিয়া আমাৰ মা আৰু হনুমানো মই যাম। ব'লা হনুমান আমি ফুফু যাওঁ। এইখন আমাৰ কেম্পৰ ফিল্ডখন। তো আমি সেইডোখৰ পাইছোঁহিহে, আৰু অলপ আছে আৰু। তো ব'লক গৈ থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি পোৱাগৈ নাই, এইটো ওচৰ গাৰ্ডত পাইছোঁগৈ। গৈ আছোঁ, ইমান ৰ'দ দিছে। এই আমাৰ মন্দিৰ পাই গ'লোহি। এয়া দেহা মানুহক মায়ে লৈ লৈছে, আমি এতিয়া মন্দিৰ পালোহি। ব'লক। সেইফালে মই ধূপ চাকি জ্বলালোঁ আৰু সেৱা কৰিলোঁ। ইয়াতে নাম গাই আছে, তো আমি অলপ বহিছোঁ ইয়াতে। শিৱ মন্দিৰত বহি এতিয়া আমি কালী মন্দিৰত আহিলোঁ। আমাৰ শিৱ মন্দিৰ ওচৰতে কালী মন্দিৰ লাগি আছে। তো তাতো আমি চাকি জ্বলাব আহিলোঁ, মা মই আৰু আমাৰ দেহা মানুহ। এয়া আমাৰ দেহা মানুহ। আমি মন্দিৰৰ পৰা ধূপ চাকি জ্বলাই আহিলোঁ। এতিয়া দেখিছে ওচৰতে শিৱ মন্দিৰ কাষতে কালী মন্দিৰ আছে, তাতো জ্বলালোঁ। এতিয়া আমি ঘৰলৈ যাব লৈছোঁ, ব'লক। তো আমি মন্দিৰৰ পৰা এতিয়া ওলাই আহিলোঁ, ঘৰলৈ গৈ আছোঁ। এয়া আমাৰ কেম্পৰ দিলচিতৰ ওচৰ পাইছোঁহি। মই দেহা মানুহক লৈ আহিছোঁ, তো দেহা মানুহ আমাক কোচতে টোপনি গুচি গ'লগৈ। এয়া চাওক। এয়া দেখিছে আমাৰ হনুমানো কণ। তো আমি মন্দিৰৰ পৰা আহি শুলোহি। এই আমাৰ দেহা মানুহকণ দেখিছে, একদম ভৰি মাৰি আছে, হাত ভৰি পুৰা মাৰি আছে আমাৰ দেহা মানুহকণে। দেহা মানুহকণ এতিয়া শুই উঠিছে। মানুহকণ হনুকণ মোৰ হনুৱে হাঁহিছে, কুটু কুটু কোনে হাঁহিছে। হাঁহি দিয়া হনু, মানে হাঁহি দিয়া। হাঁহিছে দেহা মানুহকণ। মোৰ দেহা মানুহকণে হাঁহি আছে, হনুকণে হাঁহি আছে ন। দেহা মানুহকণ হাঁহ কৰি দিয়া। তো আমাৰ দেহা মানুহকণ শুই উঠিছে, এতিয়া সাৰ পাইছে, পুৱা খেলি আছে বিচনাতে। তো আমি মন্দিৰৰ পৰা আহি পিনি শুলোহি। তো দেখিছে কান্দিছে। শিৱৰাত্ৰি বুলি আজি কিমান দেখাব পাৰোঁ আজিৰ দিনটো, তো দেখালোঁ। আপোনালোকৰ ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু আপোনালোক যদি মোৰ চেনেলটো নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। যদি ভাল লাগিলে লাইক কৰি দিব, এণ্ড কমেণ্ট এটা কৰি জনাব যাতে মোৰ ভিডিঅ'টো চাই কেনে পালে। অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ, তেতিয়ালৈ বাই।